মাটির বুকু দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যেমন আসাম দেশে চাইকে বাগানে গাছেই ফলে সোনারু পারে हरियाली चाय के बागान मोरे धनी केने जाबो छाड़े आशा साहबे आने रहे कलगाड़ी में चापा के साहबे आने रहे कलगाड़ी में चापा के घर बाड़ी छोड़े आली बागाने काम करते ले सोना रूपा पाते ले साहब गेलो विदेशे चली मोरे धनी जाबो हमरा कहारे घूरी साहबे आने रहे कलगाड़ी में चापा के साहबे आने मायाबिनी रातीर बुको देखा দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যেমন आसाम देशे চাইকে বাগানে আপোনালোকে বা আমি আজিৰ এই দিনটোত উপস্থিত হোৱাৰ কাৰণ আমি সকলোৱে জানো যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ সম্পদ জুবিন দা আমাৰ মাজত নাই আৰু তেখেতে জীয়াই থকা অৱস্থাত তেখেতে জীয়াই থকা কালত অসমত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠীক সংগীত পৰিৱেশন কৰিছিল তো প্ৰত্যেক জাতি জনগোষ্ঠীক সম অধিকাৰ সমমৰম কৰিছিল আৰু সেই গতিকে আজি আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন বাতৰি মাধ্যমত বিভিন্ন ছ'চিয়েল মিডিয়াত আপোনালোকে দেখিব পাইছে যে প্ৰত্যেক জাতি জনগোষ্ঠী ওলাই আহি আজি এই জুবিন দাক তেখেতৰ শেষ বিদায়ত অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন জেগাত বিভিন্ন ধৰণৰ সৰু বৰ সকলোৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে আৰু ঠিক তেনেধৰণে আজি আমি খাৰজানবাসী ৰাইজে হৈ তেখেতক সেই শেষ শ্ৰদ্ধাঞ্জলি আগবঢ়োৱাৰ যি পদক্ষেপ আমি লৈছোঁ আপোনালোকে সকলোৱে সহযোগিতা কৰিছে তাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু আজিৰ দিনটোত যাতে আমি অসমত বসবাস কৰা চাহ জনগোষ্ঠী হওক বা আদিবাসী মানুহ আমি যিমান মানুহ আমি চাহ জনগোষ্ঠী আমি চাহ বাগিচা আলি বাগানে কাম করতেলে সোনা রূপা পাতেলে সাহাব গেল বিদেশে চলি মোরে ধনী যাব আমরা কাহার